উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ আহিছে এটা ডাঙৰ খবৰ। কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। একাংশই সামাজিক মাধ্যমত চলাইছে ভুৱা প্ৰচাৰ। শিক্ষা বিভাগৰ সূত্ৰই সদৰি কৰিছে এই তথ্য। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ কোনো দুষ্ট চক্ৰৰ ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য কৰিলে। চাওক সবিশেষ। নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা। সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন। আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম। আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰচেছিং হৈ নুঠে সঠিককৈ ক'বলৈ টান। শিক্ষামন্ত্ৰী মহোদয়েও সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ। সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে